আসাম সুপাৰ 420 নিউজ লাইভলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ বহুদিন বিৰতিৰ পিছত এখন বিশেষ দুখৰ খবৰ। এই ঘটনাটো সংঘটিত হৈছে নামনি অসমৰ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত খিল্লি গাঁৱৰ নুৰুল আলমৰ ঘৰত। এই শিহৰণকাৰী ঘটনাটো শুনিলে আপোনালোকৰ বুকুখন কঁপি উঠিব। আপোনালোকে এই খবৰটো শুনাৰ পিছত আপোনালোকে বহুতেই দুখ অনুভৱ কৰিব। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে আজি ৰাতি আনুমানিক 12:30 বজাত। ৰাতিৰ 12:30 বজাত ৩-৪জন দুষ্কৃতিকাৰী আহি নুৰুল আলমৰ ঘৰত সোমাই নুৰুল আলমৰ ওপৰত আক্ৰমণ কৰে। নুৰুল আলমৰ ঘৰত আহি ৩-৪জন দুষ্কৃতিকাৰীয়ে নুৰুল আলমৰ ওপৰত বহুত মাৰধৰ কৰে আৰু তেওঁ মাৰধৰ কৰি তেওঁৰ ঘৰৰ পৰা মোবাইল ফোন, সোণৰ গহনা, আঙুঠি ইত্যাদি বস্তু লৈ ৩-৪জন দুষ্কৃতিকাৰীয়ে গুচি যায়। ৩-৪জন দুষ্কৃতিকাৰীক তেওঁৰ ঘৰৰ মানুহে চিনি নাপায়। অচিনাকি মানুহে আহি নুৰুল আলমৰ ওপৰত আক্ৰমণ চলায় আৰু তেওঁক বৰপেটা অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰে তেওঁৰ পৰিয়ালৰ মানুহে। আজি তেওঁক ঘৰলৈ লৈ আহিছে, আমি আপোনালোকক দেখুৱাই আছোঁ। তেওঁৰ শৰীৰত আক্ৰমণ কৰিছে, চাওক কিমান আঘাত কৰিছে। এজন মানুহক এনেকৈ মাৰিব পাৰে নেকি মানুহে? চাওক কিমান আঘাত কৰিছে। তেওঁৰ শৰীৰত কেৱল আঘাত আৰু আঘাত। তেওঁ এজন বহুত ভাল মানুহ আছিল। তেওঁৰ লগত আমাৰ গ্ৰামৰ মানুহৰ লগত, আমাৰ গাঁৱৰ মানুহৰ লগত কাৰো লগত কাজিয়া নাই। কিন্তু তেওঁৰ ঘৰত যে এনেকুৱা ঘটনা সংঘটিত হৈছে, অতি দুখজনক ঘটনা এইটো। এনেকুৱা ঘটনা তেওঁৰ ঘৰত কেতিয়াও ঘটিব নালাগিছিল, কিন্তু হঠাৎ কিহৰ কাৰণে ঘটিল এতিয়ালৈকে কোনে গম পোৱা নাই। আপোনালোকে চাওক কিমান দুখজনক ঘটনা এইটো। চাওক কিমান মাৰধৰ কৰিছে, তেওঁৰ শৰীৰত কিমান আঘাত কৰিছে। এনেকুৱা ঘটনা কোনে কৰিছে এতিয়ালৈকে গম পোৱা নাই, কিন্তু মোৰ সন্দেহ হয় তেওঁৰ ঘৰত যদি তদন্ত চলায় সমাজৰ মানুহ তথা পুলিচ প্ৰশাসনে যদি তদন্ত চলায়, তেনেহ'লে এদিনৰ ভিতৰতে এই নুৰুল আলমৰ ওপৰত আক্ৰমণ কৰা মানুহক বাহিৰ কৰিব পাৰিব। নুৰুল আলমৰ ওপৰত আক্ৰমণ কৰা দুষ্কৃতিকাৰীক যদি বাহিৰ কৰিব বিচাৰে, তেনেহ'লে পুলিচ প্ৰশাসন তথা সমাজৰ মানুহে নুৰুল আলমৰ ঘৰত তদন্ত চলাব লাগে। যদি নুৰুল আলমৰ ঘৰত তদন্ত চলায়, অতি শীঘ্ৰেই নুৰুল আলমৰ ওপৰত আক্ৰমণ কৰা দুষ্কৃতিকাৰীক বাহিৰ কৰিব পাৰিব। যদি দুষ্কৃতিকাৰীক বাহিৰ কৰিব বিচাৰিছে, তেনেহ'লে নুৰুল আলমৰ ঘৰত তদন্ত চলাব লাগে। মই জনামতে অতি শীঘ্ৰেই বাহিৰ হ'ব নুৰুল আলমৰ ওপৰত আক্ৰমণ কৰা দুষ্কৃতিকাৰী। মই আপোনালোকক নুৰুল আলমৰ মুখৰ পৰা মন্তব্য শুনাম। নুৰুল আলমক কেনেকৈ আক্ৰমণ কৰিছে, কেনেকৈ মাৰধৰ কৰিছে, আপোনালোকে মন্তব্যবিলাক শুনক। মানে কি হয় যে একচুৱেলি ধৰক আমাৰ ঘৰত মই ধৰক সৰুৰ পৰা ডাঙৰ হ'লোঁ, এতিয়ালৈকে মই শত্ৰু অৰিজিনেলি মোৰ শত্ৰু হোৱা নাই। আৰু ডকাইতি যিটো কাণ্ড, মোৰো সিমান পইচাও নাই চবেই জানে, মই সৰু চাকৰি এখন। গতিকে চবেই জানে মোৰ লগত পইচা নাথাকে, কিন্তু মই ধৰক চলিব পাৰোঁ এনেকুৱা কথা। তাৰপিছত মই কেইদিনমান আগতে ছেকেণ্ড হেণ্ড গাড়ী এখন লৈছোঁ। মই ধৰক কেতিয়াও মই তাৰ লগত কাজিয়া নকৰোঁ, সদায় চবৰ লগত মিলি থাকোঁ। কিন্তু আজি হঠাৎকে তাৰমানে ৰাতি মোক আঘাত কৰিলে। এই ক্ষেত্ৰত কিবা কি হ'ল নাপায় বুজি নাপাওঁ তাৰমানে। টকা পইচা কিবা লৈছিলে? মোৰ টকা পইচা নাই মোৰ লগত। আৰু কিবা বস্তু বাহিনী লৈছিলে? মোৰ মোবাইলটো লৈছে, বাকী মোবাইলটো লৈছে। তিনিজন মানুহ যে আহিছিল, মানুহবিলাকে আপুনি চিনি পাইছিল? মই এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনাক যে মাৰিলে, এইটো আজিৰ এই ঘটনাটো আচলতে আপোনাৰ ওপৰত আক্ৰমণ আছিল নে আপোনাৰ ঘৰত লুটপাট চলাবলৈ অহা বুলি আপোনাৰ সন্দেহ?
লুটপাট মই দেখা নাই কৰি মোবাইলটো হাতত পাই কিজানি লৈ গৈছে লুটপাটটো মই গমেই নাপাওঁ যিহেতু মই মোৰ বিচনাতে আছিলোঁ তাৰে পৰা উঠি মোক লৈ গ'ল যদি কি লুটপাট হৈছে নহয় একো নাজানো জাষ্ট মোৰ মোবাইলটো গ'ল কিন্তু আঘাত কৰিছে মানে কি আমি আৰু লুটি দিব মোৰ এটা ঘটনাৰ মানে যিটো এতিয়া মই মন্তব্য শুনাম আমি আপোনালোকক নুৰুল আলমৰ পত্নীৰ আপোনালোকে মন্তব্য শুনক তেওঁক কেনেকৈ আচলতে আঘাত কৰিছে আপোনালোকে নুৰুল আলমৰ পত্নীৰ মন্তব্য শুনক আপনি বাচ্চাটা ধরে নিতেন বাচ্চারা ধরা পড়ে না সময় চুপ হয়ে গেলাম যে আমার বাচ্চারা যে কিছু নিয়ে তুলতে রমে না লাগে তারপরে তারপর তো গরম মধ্যে চিকি দিচ্ছে ওরা তারপর আমার বাচ্চাও এরকম আমি কি তারপরে বহুত দিচ্ছে এবার বিলাস মা শীতটা পুরো উপরে গেছে আমি মা কই কিছে আমার বলে কি কাপড় আছে মা একটু দেখে ছাড়াইলাম আমি বাইর করতে দৌড়ে গেছি তেতিয়া আপোনাৰ ওচৰত মানুহ আছিল আপোনাৰ মুখত যেতিয়া কাপোৰ নাই আছিল নাই মানুষগুলো দৌড়ে গেছে তাৰমানে কাপোৰ গোটেইখিনি আপোনাৰ মুখত সোমাই দিছে আপোনাৰ গেট বাহিৰৰ যোনটো গেট সেইটো বন্ধ থাকে স্বাভাৱিকতে দিন মনে বন্ধ থাকে তো কালি যেতিয়া আহিছে সিহঁতে গেটৰ ওপৰেদি আহিছিলে গেট ভাঙিছে এতিয়া গেট কেনেকুৱা আছে যোৱাৰ সময়ত আপোনাৰ ঘৰৰ পৰা টকা পইচা কিবা লৈছে নে আপোনাৰ শাহু মাকৰ লগত যোনটো ৰুমৰ মাজত যোনটো দৰ্জা সেই দৰ্জাটো শুনা পাইছোঁ আগে পিছে সদায় খোলা থাকে কালি ৰাতি বন্ধ আছিল কালি রাতে কেটে পান লইছিল আর পিছতে মন ধরে না যাইতেছি প্রত্যেক দিন মিলা খোলা থাকে বন্ধ না করো বাচ্চা শুরু বন্ধ করে মনে না করে মা থাকে যিটো ঘটনা হৈছে যে আপুনি বাহিৰত গৈছে কেতিয়া হৈছে না তাৰ আগতে হৈছে আমি বাহিৰত যোৱাৰ 5 মিনিট না 2-3 মিনিট ভিতৰত এই ঘটনা কেইজন মানুহ আহিছিল আমার সাথে দুজন আছে কি লৈ আহিছিল বাইক লৈ আহিছিল নে খোজকাঢ়ি আহিছিল মানে যেতিয়া গৈছে যোৱাৰ সময়ত গাড়ীৰ শব্দ আপুনি আপোনাৰ শাহুমা যিটো অভিযোগ কৰিছে আপুনি বাহিৰত কিন্তু আপোনাৰ শাহুমাক মাতা নাই আমি না পাও কি কৰিছে এতিয়া মই আপোনালোকক মন্তব্য শুনাম নুৰুল আলমৰ মাতৃৰ আপোনালোকে মন্তব্য শুনক আমি কইলাম যে কি হয়েছে তোমার কি হয়েছে কয় কোনের হাতে হাতে দুজন মানুষ বর্তমানে বাইরে দৌড় বেরিয়ে গেছে কবি আমি ঘরে গেছি ঘরে যাই লাইটটা জ্বালাইয়া পা দিয়ে সমানে রক্ত কবি আমি মানুষ টানুষ ডাক করছি তাড়াতাড়ি আগে লুটানো বাইরে আসে কেইজন মানুহ আছে আমি দুইজন দেখছি কিহৰ কাৰণে টকা পইচা লুটি লোৱাৰ কাৰণে আহিছে নে আপোনাৰ ল'ৰাটোক মাৰধৰ কৰাৰ কাৰণে আহিছে কি সন্দেহ এখন তো মার বাড়িতে গেছি টকা পইচা লৈছে কিবা টাকা পয়সা পাবো টাকা পয়সা তো নাই সিহঁতে কি গেট ভাঙি ঘৰত সোমাইছিল না ভাগ্য খাতা নাই ভিতৰৰ পৰা খোলা সৃষ্টি বাহিৰৰ পৰা খুলিব পাৰি জানো গেটটো আপোনালোকৰ না নে বাইরে পুরা খুলুন জানা কেনেকুৱা কৰি সোমাব পাৰিলে সিহঁতে কি সন্দেহ হয় আপোনাৰ এতিয়া খুইলা দিছে কে আপোনালোকৰ ঘৰত মানুহ কেইজন আছে এতে দি তিনিজন আর একটা ছোট দুইটা নাতি আছে তারা তো ঘুমিয়ে আছে তো আপোনালোকৰ আপুনি আৰু এটা কথা কৈছে আপোনালোকৰ ভিতৰৰ যোনটো দৰ্জা পাৰ্টিশ্যন সেই দৰ্জাটো সদায় খোলা থাকে কালি বন্ধ আছিল কালি হান কেরা বন্ধ করছে খোলা আছে আর আমি খুইলা দিছি খোলা আছে আপোনালোকৰ ঘৰত মানুহ 3জন হ্যাঁ 3জনৰ মাজত কোনোবা এজনে বন্ধ কৰিব সেই ক্ষেত্ৰত আপোনাৰ কাৰ ওপৰত সন্দেহ হয় কোনে বন্ধ কৰিছে
কেৰা যে বন্ধ করলে তো আর শুনতে হয় না আপোনাৰ চাইডৰ পৰা বন্ধ আছিল নে সিহঁতৰ ফালৰ পৰা বন্ধ আছিল? বন্ধ সিহঁতৰ ফালৰ পৰা হয় এতিয়া মানে 2:30মান বজাত মোৰ মোবাইলত 4-5টামান ফোন অহা বুলি পুৱাইহে দেখিলোঁ। কল বেক কৰিলোঁ, মই পেহীৰ ঘৰ, নিজৰ পেহীৰ ঘৰ, মোৰ পেহী। মই আহি যিখিনি শুনা পালোঁ, মানে চবটো শুনিছোঁৱে, মই নিজে দেখা নাই, কিন্তু মই 3টা ফালৰ পৰা 3 ধৰণৰ ষ্টেটমেণ্ট শুনি আছোঁ। যিজন ভিক্টিম, যাক মাৰি, মোৰ দাদা হয়, ডাঙৰ ভাই, তেওঁৰ পৰা যিখিনি শুনিলোঁ আৰু মোৰ পেহীৰ পৰা যিখিনি শুনি আছোঁ আৰু মোৰ নৱৰ পৰা যিখিনি শুনি আছোঁ, তিনিজনৰ মানে কথাৰ লগত কাৰো লগত নতুন নতুন খবৰ দেখিবলৈ ফেচবুক পেজখন ফ'ল' কৰক আৰু ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক।